হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই অৰুণিমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু অলপ দিনৰ আগতে গৈছিলোঁ চেন্নাইলৈ আৰু চেন্নাই যাওঁতে বিভিন্ন ধৰণৰ স্মৃতিসৌধবিলাক চাবলৈ সক্ষম হ'লোঁ আৰু আপোনালোকৰ কাৰণেও লৈ আহিছোঁ আজি অন্য এটা ভিডিঅ'। আশা কৰোঁ চাই ভাল পাব। আজি প্ৰথমেই ওলাইছোঁ চাবলৈ পঞ্চৰথ। আৰু পঞ্চৰথত আপোনালোকে জানে যে মহাভাৰতৰ এপিক কেৰেক্টাৰ ধৰ্মৰাজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ আৰু লগতে দ্ৰৌপদীৰ নামৰ আলম লৈ এই পঞ্চৰথ সজা হৈছে। আৰু ব'লক আমি এতিয়া চাবলৈ যাওঁ পঞ্চৰথ। এই পঞ্চৰথ হৈছে এটা শিলতেই কাটি উলিওৱা আৰু পঞ্চপাণ্ডৱ লগতে দ্ৰৌপদীৰ নামৰ আধাৰত আধাৰিত 5খন ৰথ। আৰু চাওক, আজি একদম সূৰ্য দেৱতা সম্পূৰ্ণভাৱে নিজৰ পোহৰ দিছে আৰু আমাৰ কাৰণেও সুবিধা হৈছে এই বস্তুখিনি খুব সুন্দৰকৈ চাবলৈ। এয়া হৈছে দ্ৰৌপদী ৰথ আৰু আটাইতকৈ সৰু ৰথখনেই হৈছে দ্ৰৌপদী ৰথ। আৰু দ্ৰৌপদী ৰথৰ নিচেই কাষতে এয়া হ'ল অৰ্জুন ৰথ। এয়া অৰ্জুন ৰথ আৰু অৰ্জুন ৰথৰ সন্মুখত এয়া নকুল সহদেৱৰ ৰথ। এয়া অৰ্জুন ৰথ। আনফালে আছে ভীম ৰথ। এয়া হৈছে ভীম ৰথ। ভীম যেনেকৈ বহুত শক্তিশালী আৰু ডাঙৰ, তেনেকৈ তেওঁৰ ৰথখনো খুব ধুনীয়াকৈ আৰু বৃহৎ আকাৰেৰে সজা হৈছে। এয়া ভীম ৰথ। এয়া নকুল সহদেৱৰ ৰথ। আৰু ভীম ৰথৰ নিচেই কাষতে আছে ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰথ। এই ৰথসমূহ যদিও পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীৰ নামত সজা হৈছে, কিন্তু মহাভাৰতৰ আইকনিক কেৰেক্টাৰৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই। এই ৰথত কোনো ধৰ্মীয় অনুষ্ঠান এইবিলাকো অনুষ্ঠিত নহয়। এই পঞ্চৰথ সজা হৈছিল নৰসিংহ বৰ্মনৰ দিনত আৰু ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট বা বিশ্ব ঐতিহাসিক ক্ষেত্ৰৰ ই এটা অংশ। এয়া হৈছে ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰথ। এতিয়া আমি এই ৰথসমূহৰ বেক চাইডটো চাওঁ আহক। এয়া চাওকচোন কি সুন্দৰ। আৰু সেইদিনাখনো যথেষ্ট পৰ্যটকৰ ভিৰ আছিলে আৰু বিভিন্ন বিদ্যালয়ৰ পৰা ষ্টুডেণ্ট অহা বা শিক্ষাৰ্থী অহাও আমি দেখা পাইছিলোঁ। আৰু এই ৰথসমূহ যিবিলাক মনলিথ আছে বা ৰক আছে, চাওকচোন কি সুন্দৰভাৱে তেওঁলোকে ইয়াতে শিলত কটা ধুনীয়া মূৰ্তি সজাইছে। ভাবিলেই আচৰিত লাগে যে এই ঠাইখন অকল দেশীয় পৰ্যটকৰে আকৰ্ষণস্থলী নহয়, আমি দেখিলোঁ যে বিদেশী পৰ্যটকো ইয়াত আহি ভিৰ কৰিছেহি। এয়া চাওক, মামলাপুৰমতে থকা বিভিন্ন আকাৰৰ মূৰ্তি সজা এটা ঠায়ে দেখিছিলোঁ আৰু সেয়াও আপোনালোকৰ বাবে মই এনেকৈ কেমেৰাত বন্দী কৰি ৰাখিলোঁ। এইবাৰ আমি ওলালোঁ বেলেগ এটা ঠাইলৈ। এয়া চাওক, আমি আহি পালোহি গংগা নদীৰ অৱতৰণ বা অৰ্জুনৰ তপস্যা বুলি খ্যাত এই ঠাইখনলৈ। চাওকচোন কি বৃহৎ আকাৰৰ শিল আৰু এই শিলতেই খোদিত হৈছে বিভিন্ন প্ৰকাৰৰ মূৰ্তি। আৰু ভগীৰথে যেনেকৈ তপস্যা কৰি গংগা নদীক
বোৱাই আনিছিলে মৰ্তলৈ, এই গোটেইখিনি খুব সুন্দৰভাৱে ইয়াতে চিত্ৰিত কৰা হৈছিলে। এয়া চাওক, এই ঠাইখিনি অৰ্জুনৰ তপস্যা বা গংগা নদীৰ অৱতৰণৰ এই চিত্ৰ ইয়াতে খুব সুন্দৰভাৱে চিহ্নিত কৰা হৈছিল। আৰু ই পল্লৱ ঐতিহ্য স্থানত শিলত চিত্ৰিত কৰা এক সুন্দৰ নিদৰ্শন। আৰু এয়াও হৈছে 1984ৰ পৰা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে নিৰ্ধাৰণ কৰা মামলাপুৰমৰ স্মৃতিসৌধৰ ভিতৰত অন্যতম। এইবাৰ আমি আহি পালোহি কৃষ্ণ বাটাৰ বল বা শ্ৰীকৃষ্ণৰ মাখনৰ লাডুৰ ওচৰলৈ। ই হৈছে চুটি ঢালত থিয় হৈ থকা এটা বিশাল ভাৰসাম্য ৰক্ষা কৰি শিল বা গ্ৰেনাইট বোল্ডাৰ। পল্লৱ ৰজা নৰসিংহ বৰ্মন আৰু 19 শতিকাত এই চহৰখনৰ ভূতপূৰ্ব গভৰ্ণৰ আৰ্থৰ হেডব্লকে সুৰক্ষাৰ বাবে বোল্ডাৰটোক স্থানৰ পৰা স্থানান্তৰিত কৰিব বিচাৰিছিল যদিও 7টা হাতী লগায়ো এই বোল্ডাৰটো একাষৰীয় কৰাব পৰা নাছিলে। স্থানীয় ভাষাত ইয়াক ভানিৰাই কল বুলিও কয়, কিন্তু ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ইয়াক কৃষ্ণৰ বাটাৰ বল বুলি নাম দিছিল। এইবাৰ আমি ওলাই গ'লোঁ মহাবলীপুৰম বিচলৈ, আৰু ওচৰতে শ্ৰীশ্বৰ মন্দিৰ আছিল যদিও আমি চাব নোৱাৰিলোঁ যিহেতু ইতিমধ্যে তাৰ গেট বন্ধ কৰা হৈছিল। এইবাৰ আমি ওলাই গ'লোঁ মহাবলীপুৰম বিচ চাবলৈ, আৰু ইয়াতে যিটো ৰাস্তা তাতে অনেক ৰকমৰ ধেৰ বস্তুৰে খুব সুন্দৰকৈ এই বজাৰখন সজোৱা হৈছিল। আৰু সাগৰীয় বস্তু বিশেষকৈ আপোনালোকে যেনেকুৱা ধৰণৰ যেনেভাৱে লাগে মণি মুকুতাৰ পৰা শংখৰ পৰা আদি কৰি আৰু বিভিন্ন ঘৰ সজোৱা সামগ্ৰীৰে ভৰি আছিল। আৰু দিনটোৰ ভাগৰৰ অন্তত আমিও এক কাপ চাহৰ জুতি ল'লোঁ, যিহেতু অসমীয়া মানুহ চাহ নহ'লে থাকিবই নোৱাৰোঁ। বিশেষকৈ ৰাতিপুৱা আৰু সন্ধিয়া চাহ কাপ নহ'লে ৰাতি নোপোৱাই আৰু আবেলি হ'লে আবেলি নহয়। এইবাৰ বা, ভণ্টি আৰু মই ওলালোঁ মহাবলীপুৰম বিচ চাবলৈ। আৰু জোনাক নিশাৰ সাগৰৰ সৌন্দৰ্য চোৱাৰ মজাই বেলেগ। কিন্তু এই সাগৰৰ বিশালতাৰ আগত আমি যে কিমান নগণ্য সেই কথাটো সাগৰখন দেখিলেহে বুজি পোৱা যায়। আৰু তৰ্জন গৰ্জন কৰি অহা ইয়াৰ ঢৌবোৰ দেখিলে পেটতে হাত ভৰি লুকায়। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং।